তো বাকি দুটা ভাড়া মাৰিলোঁ 98 এইপিনে পাই গ'লোঁ ব্ৰিজ ডাইৰেক্ট চন্দ্ৰপুৰ। আৰু এটা ভাড়া পাই গ'ল পল্টন বজাৰত। তো চাওঁ কি হয়। তো পিক আপ লোকেশ্যন দেখাইছে 400 মিটাৰ ইয়াৰ পৰা 450 মিটাৰটো গ'লে আৰু এটা ৰাইড লাগি গ'ল। ভাই আজি ৰাইড কি ক'ব। কি খবৰ আপোনাৰ চব ভালে আছে? কোনোবা মবাইল উঠিছে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা স্পেচিফিক ৰাইড মাৰিব গৈ আছোঁ আৰু যিটো নেকি ৰেপিড' আৰু চুইগি। তো এই দুটা আজি মাৰিম। তো চাওঁ কিমান হয়। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপত মই কি কৰিব পাৰোঁ, কেনেকৈ ৰেপিড' মাৰিব লাগে, কেনেকৈ চুইগি মাৰিব লাগে। তো এইটো হিচাপত মানে এক্সপিৰিয়েঞ্চ এটা ল'ব লাগে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 98 ভাড়া লাগিছে ডাইৰেক্ট ডাউন টাউন। তো ডাউন টাউন এতিয়া যাম। তো বলক পিক আপ কৰি ল'ম। ভাড়াটো লাগিছে চাগে ঘৰত যাব, সেইকাৰণে তো খানাপাৰা যাব। ডাইৰেক্ট পিক আপ লোকেশ্যনত যাম। বলো বলো এই তাৰ পৰা আহি গ'লো আকৌ দেখোন তাতে ভাড়া লাগি গৈছে। কৈ বাদ নি। তো প্ৰথমতো ভাড়া লাগিবই, কিন্তু মোৰ গাড়ীত তেল নাই। এতিয়া নাৰেংগীলৈকে যাব পাৰিবনে নাই মই নাজানো, বাট এনি হাও পাবই লাগিব। যাব চাগে পুৰা মানে একদম পুৰা এম্পটি তেল নাই, মানে ভৰোৱা নাই। কিমান দিন আগত ভৰাইছিলোঁ মনত নাই। তো সেইটো হিচাপত হেলমেটটো লৈ লৈছোঁ, একো প্ৰব্লেম নাই। ইপিনে চুইগিৰ কাৰণে মই বেগ লৈ গৈছোঁ, নিজৰ পাৰ্চনেল বেগ, কাৰণ চুইগিৰ ফালৰ পৰা মোক এতিয়ালৈকে বেগ দিয়া নাই। তো সেইটো হিচাপত বেগটো লৈ লৈছোঁ পাৰ্চনেলভাৱে। আৰু ডাউন টাউনৰ বেগেৰে মই চুইগি মাৰিম আজি। কি আছে ভাই, অ' মাই গড কি মজা লাগি আছে গাইজ। কনফিডেন্স লেভেল একদম পুৰা হাই। এক্সাম শেষ, তো এতিয়া কৰিব লাগিব ইনকা। তো আজি একদম পুৰা বাম্পাৰ হ'ব ব্লগৰ লগত। তো চাওঁ কি হয়। এইপিনে পাই গ'লোঁ ব্ৰিজ ডাইৰেক্ট চন্দ্ৰপুৰ। এটা ষ্টুডেণ্ট নাই, চব গুচি গৈছে। ক'ত ভিতৰত লাগিছে না বাহিৰত লাগিছে নাজানো চাব লাগিব। আৰু आप अरुणाचल से है ना? अरुणाचल। आप कहाँ से हो? शिलोंग। शिलोंग का अच्छा जगह है भाई, बहुत अच्छा जगह है। घूमने का बहुत जगह है इधर ना। हाँ, शिलोंग कहाँ से? हाँ, चेरापुंजी। इधर से तो कम এই দাদাজনক পিক আপ কৰিলোঁ, আৰু দাদাজনে বোলে শ্বিলং যাব, মানে খানাপাৰা যাব লাগে আগত, তাৰপিছত শ্বিলং যাব, মানে তাৰ ঘৰ বোলে শ্বিলং। তো সেইটো হিচাপত মই পিক আপ কৰি ল'লোঁ। আৰু তাক সুধিলোঁ যে আপুনি ডাউন টাউনৰ ষ্টুডেণ্ট নেকি? কয় নহয়, মোৰ এতে মানে ভাইটি এটা পঢ়িব দিছোঁ, তো সেইকাৰণে তাৰ লগত দেখা কৰিব আহিছোঁ। তো মই ক'লোঁ ঠিকে আছে। তো বলক ডাইৰেক্ট খানাপাৰা, আৰু খানাপাৰা যে লগ পাই আছোঁ। এই ভাই বহুত টাইম से देख रहा है भाई। তো ব্লগিং কৰিলে চবেই চাই থাকে, একো নাই দিয়া। बहुत जम है भाई, बहुत जम है। ये सब आर्मी कैंप पर गाड़ी सके, आर्मी कैंप पर गाड़ी। तो तेल भी भराना है, नहीं तो नहीं जाएगा। तो तेल भरा के ले जाता है। भाई 190।
ল'ব এইটো ল'ব चलो चलते हैं पूरा तेल भरा हो गया अभी जाके डायरेक्ट रोड खा মাসের প্রিপারেশন চলি আছে পরদিনও প্রিপারেশন চলি আছে ও মাই গড সব জায়গাতে তাকে প্রিপারেশন হবে প্রিপারেশন শান্তা করো खानापारा वेटरनरी कॉलेज तो पाई गलु अच्छा ड्रॉपिंग तो कने ड्रॉप कर गले इधर ही है ना आगे इधर ही है ना हाँ ओके और टाइम लग गया जैसे कि श्रीलंका बस ও মাই গড আৰু এটা ভাড়া লাগিছে আৰু সোনিয়া ও মাই গড আৰু লোকেশ্যন ইয়াতে দেখাইছে দেখোন তো পিক আপ কৰি লওঁ তো বোলক মই পিছত মই কাষ্টমাৰজনীক সুধিলোঁ যে ক'ত যাব কাষ্টমাৰজনী ক'লে যে মই হাতীগাঁও যাম তো ক'লোঁ বোলক তো পিক আপ কৰি ল'লোঁ আৰু ভাড়াটো যিটো আছিল তো এইটো হিচাপত 47 দেখাই আছিল মানে কিন্তু বাট কিলোমিটাৰটো বহুত বেছি দেখাই আছিল 6.2 কিলোমিটাৰ্ছ তো সেইটো হিচাপত অলপমান কমেই হয় চাওঁ কি হয় তো ডাইৰেক্ট ড্ৰপ লোকেশ্যনত যাওঁ আৰু ইয়াৰ মাজতে আপোনালোকক ক'ব বিচাৰোঁ যে নহয় যে আজিৰ মোৰ কিমান আৰ্নিং হয় চব দেখাম তো লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো আৰু মই চুইগি মাৰিম তো চুইগিটো মই 2 ঘণ্টা মাৰিম আৰু ৰেপিড' তোমাৰ 4 ঘণ্টা মাৰিম 4 ঘণ্টাত কিমান আৰ্নিং আৰু 2 ঘণ্টাত কিমান আৰ্নিং ভিডিঅ'টো লাষ্টলৈকে চাই থাকিলে গম পাব আৰু বাকী ড্ৰপ কৰি দিলোঁ এতিয়া ডাইৰেক্ট হাতীগাঁও চাৰিআলি যাম পেচাখিনি হয় হয় নেকি চলিব আৰু চলিলে হ'ল ময়ো চলি আছোঁ চবেই চলিব লাগে আৰু যেনে তেনে ঠিকে আছে আহোঁ দেখি এই দাদা এটাক লগ পালোঁ মানে সি ক'লে ব্লগাৰ হয় নেকি কয় বোলো ব্লগাৰে হয় তো সেইটো হিচাপত অলপমান কথা পাতিলোঁ আৰু ৰাইড অহা নাই তো ৰাইড আহিলে তো বাকী দেখা যাব ৰাইড আহক তো ৰাইড আহিলে ভাল লাগিব চাৰ্জাৰটো লগাই লওঁ নহ'লে চাৰ্জ খতম হৈ যাব তো বাকী দুটা ভাড়া মাৰিলোঁ এটা মাৰিছোঁ তোমাৰ অফলাইন আৰু এটা অনলাইন তো অফলাইনটো তোমাৰ মোটামুটি 150 টকা পালোঁ 140 টকা আৰু যিটো মানে এইটো অফলাইনে পূৰা আৰু যিটো অনলাইন মাৰিছোঁ সেইটো মাত্ৰ তোমাৰ 50 টকা 47 টকা দিছে আৰু তাৰ পৰা মোৰ 13 টকামান কাটি ল'ব বাকী যিখিনি সেইখিনি মোৰ তো নেক্সট ভাড়ালৈকে ৱেইট কৰোঁ তো বোলো আৰু এটা ভাড়া পাই গ'ল পল্টন বজাৰ তো চাওঁ কি হয় তো ডাইৰেক্ট পিক আপ লোকেশ্যনত যাওঁ তাতে পিক আপ লোকেশ্যন দেখাইছে 400 মিটাৰ ইয়াৰ পৰা 450 মিটাৰটো গ'লে তো ডাইৰেক্ট তাতে গৈ পিক আপ কৰি লওঁ য়েছ মানে কৈ আছে যে আহিব নেকি মই মেছেজ কৰি দিলোঁ আৰ ইউ কামিং আই এম কামিং আই এম অন দ্য ৱে তো অলপমান 2 মিনিট ৱেইট কৰিব কৈছে চাওঁ কি হয় পল্টন বজাৰ যাবতো ৱেইট কৰোঁ আৰু গাইছ এইটো তোমাৰ পল্টন বজাৰ নামাই দিলোঁ আৰু মোক 90 ৰুপিজ দিলে 72 হৈছিল তো বাকী আৰু এটা ভাড়া লাগিছে তাত যাম কাষ্টমাৰজনক কল কৰি সুধিলোঁ যে মেম ক'ত আছে কয় উলুবাৰী হাই স্কুল আছে কয় চিনি পোৱা নেকি ক'লে হা চিনি পাওঁতো তো মই পিক আপ কৰিব গৈ আছোঁ আৰু তাৰ পৰা পিক আপ কৰি তোমাৰ ইপিনে ফাটাছিল নামাই দিব লাগে তো বলক পিক আপ লোকেশ্যনত ডাইৰেক্ট এইটো ড্ৰপ কৰিলোঁ 39 টকা হৈছিল মোক মেমজনীয়ে 50 টকা দিলে তো বলক আৰু এটা ৰাইড আছে চানমাৰী তো সেইটো মাৰিব যাওঁ তো সিপিনে মেমক পিক আপ কৰিব গৈ আছোঁ
মানে কেঞ্চাৰ হস্পিটেলৰ ওচৰতে বোলে। চাওঁ ক'ত ক'ত আছোঁ। ইপিনে কাষ্টমাৰজনে পিক আপ কৰি ল'লোঁ আৰু পিক আপ কৰি লৈ ডাইৰেক্ট চানমাৰি। 4 নম্বৰ ড্ৰপ কৰি দিলোঁ আৰু ইয়াৰ ভাড়া হৈছিল 53 টকা, বাট 2 টকামান বেছি দিছে আৰু 55 টকা দিছে, কৈ বাদ নি। আৰু এটা ভাড়া লাগি আছে, তো বলক নেক্সট ভাড়া লৈ দিওঁ। অ' গাইছ, চাওক ৰাস্তা, গুৱাহাটীৰ ৰাস্তা এইবিলাক নে কি এইটো? অৰিজিনেল গুৱাহাটীৰ ৰাস্তা হয় এইটো। ভাবিছিলোঁ গুৱাহাটীখন বহুত ক্লিন, বাট ভাই ৰাস্তাৰ অৱস্থা চালে ভাই নিজৰে বেয়া লাগে। এইবিলাক ৰাস্তাতে গাড়ী চলোৱা। ফাইনেলি এনেকে পানী ক'ৰ পৰা? মানে নালাৰ পৰা পানী উঠাইছে, নালা মানে কাম কৰি আছে ন, তো সেইকাৰণে ইয়াতে পানী আহিছে। বাকী ইমানো পানী মানে ৰাস্তাত দিব নালাগে, ক'ৰবাত লৈ পেলাই দিব লাগে। তো সেইটো লেতেৰা পানী ন, বহুত লেতেৰা। ভৰিখন ওপৰত উঠাই দিলোঁ গাইছ। অ' গাইছ। অ' ন, ইমান বেয়া। ইমানো বানপানী হয় নেকি? ভবা নাছিলোঁ ইমানো বানপানী হ'ব বুলি। আচৰিত ভাই, এইটো দিনতে বানপানী ভাই, কি ক'ম আৰু। ঠাণ্ডাৰ দিন তথাপি বানপানী ইয়াতে। ভালে মানে নালাবিলাকৰ কাম কৰিব লাগে আৰু। গুৱাহাটীত যিমান সোনকালে যে নালাবিলাকৰ কাম কৰিব সিমানেই ভাল। গোটেই জীৱন দেখোন কাম কৰাই দেখা পাওঁ, এতিয়ালৈকে কাম শেষে হোৱা নাই। কিন্তু আমাৰ মামাই এটা ভাল কাম কৰিছে, চব জেগাতে ফ্লাইঅভাৰ দি দিছে। ভাল কাৰণে এতিয়া ফ্লাইঅভাৰ ওপৰে যাব পাৰোঁ আৰু। বাকী এয়া চাব পাৰিব সিদ্ধি চাৰিআলি। পাই গ'লোঁ, এইখিনি তোমাৰ চাৰিআলি। যাম মাইছা মোবাইল ষ্ট'ৰত যাম এদিন, মোবাইল কিনিব যাম দেই। তো এইপিনে ৰেপিড মাৰি আহি মই ডাইৰেক্ট আহি গ'লোঁ চুইগি, আৰু চুইগিত তোমাৰ মই 2 ঘণ্টামান কাম কৰিম। চাওঁ কিমান ৰাইড মাৰিব পাৰোঁ। আৰু ফাৰ্ষ্ট ৰাইডতে মই ডাইৰেক্ট পিক আপ কৰি ল'লোঁ, আৰু পিক আপ কৰি লোৱাৰ পিছত মই ডাইৰেক্ট ডেলিভাৰ কৰিব ওলালোঁ। তো ফাইনেলি অৰ্ডাৰ কমপ্লিট, ডেলিভাৰ হৈ গ'ল। তো এতিয়া আকৌ মোৰ ইনষ্টামাৰ্টলৈ যাব লাগিব। এইটোত পালোঁ মই 50 টকা, বাট অনলাইন পাইছোঁ। কাষ্টমাৰে অনলাইন পে'মেণ্ট কৰিছে ডাইৰেক্ট ইনষ্টামাৰ্টত, আৰু ইনষ্টামাৰ্টৰ পৰা মোক 50 টকা দিছে, মানে অনলাইন দিছে। তো বাকী মই আৰু অৰ্ডাৰ মাৰিম। তো যিমানকেইটা অৰ্ডাৰ মাৰোঁ তো দেখাই থাকিম। আৰু মোৰ ৰেপিড' এতিয়া অফ কৰি ৰাখিছোঁ। ৰেপিড' মানে অলপ দেখাই আছে, সৰু দেখাই আছে। তো সেইটোৰ কাৰণে মই আৰু ৰেপিড' নামাৰোঁ এতিয়া, মানে আৰু ফ্ৰী হৈ কিনে অলপমান ইনষ্টামাৰ্টত কাম কৰিম, চুইগিত। তো ডাইৰেক্ট এতিয়া মই ষ্ট'ৰলৈ যাম। ছেকেণ্ড অৰ্ডাৰ ক'ত যাব লাগিব। চুইগি এটা জব হয় ভাই, চুইগি পাৰিব হ'লে জব কৰিব লাগিব। মানে কমচে কম দিনত মানে 12টা অৰ্ডাৰ মানে কমপ্লিট কৰিবই লাগিব, তেতিয়াহে 500 টকা পাবা ভাই। কি ক'ম আৰু। ইনষ্টামাৰ্ট হয়, ইনষ্টামাৰ্ট। বাকী মোৰ ছেকেণ্ড অৰ্ডাৰটো কমপ্লিট কৰি কিনে মই ৰুমলৈ আহি আছোঁ, কাৰণ মই ৰুমৰ ওচৰতে মানে অৰ্ডাৰটো পৰিছে। তো সেইটো কাৰণে মই ডাইৰেক্ট ৰুমলৈ আহিম এতিয়া, আৰু নাযাওঁ ইনষ্টামাৰ্টলৈ। তো ৰুম আহি গ'লোঁ। ৰুম আহি কিনে অলপমান ঠাণ্ডা লাগিছে, টুপি লগাই লৈছোঁ। আৰু আজি মোৰ ৰেপিডত 4টা অৰ্ডাৰ মাৰিছিলোঁ, আৰু চুইগিত 2টা অৰ্ডাৰ মাৰিছিলোঁ। 4টা অৰ্ডাৰত মোক 442 টকা দিছে, আৰু 2টা অৰ্ডাৰত মোৰ চুইগিয়ে 80 টকা দিছে। টোটেল আৰ্নিং হয় মোৰ 522 টকা। তো এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপত 522 টকা মই মানে আৰ্নিং কৰিব পাৰিছোঁ। তো ভাল লাগিছে আজি। তো আশা কৰোঁ আপোনালোকৰে ভাল লাগিছে ভিডিঅ'টো চাই কিনে। আৰু যোনে এতিয়ালৈকে চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই যিমান ৰাইড মাৰোঁ ইন ফিউচাৰত চব ব্লগিং কৰিম, আপোনালোকক দেখাম। তো আজিৰ ব্লগটো ইমানতেই। বাই বাই, লগ পাম অন্য এটি ব্লগলৈ।